নমস্কাৰ লোকাচাৰৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডত আমি আলোচনা কৰিম লোক পৰম্পৰাৰ অন্য এক সম্পদ, সেয়া হ'ল আইননাম। এই আইননাম কি বা ইয়াক কেতিয়া ধৰোৱা হয় তাৰ এক চমু আভাস দিয়াৰ প্ৰয়াস এই ভিডিঅ'ৰ জৰিয়তে কৰা হৈছে। অতীজৰে পৰা এই আইননাম বসন্ত ৰোগ হ'লে ধৰোৱাটো এক পৰম্পৰা বা নিয়ম। সহজ সৰল অসমীয়া সমাজে বিশ্বাস কৰিছিল যে এই বসন্ত ৰোগ বিভিন্ন দেৱ দেৱীৰ প্ৰকোপৰ ফলত হোৱা এবিধ ৰোগ। সেয়েহে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ অৰ্থে তেওঁলোকে দেৱ দেৱীক সন্তুষ্ট কৰাৰ প্ৰয়াসেৰে এই আইননাম ধৰোৱাটো এক পৰম্পৰা। যেতিয়া বসন্ত ৰোগ হোৱা বুলি প্ৰথমে গম পোৱা যায়, তেতিয়া ঘৰৰ বয়োজ্যেষ্ঠ লোকে এটা পইচা ধুই সেই পইচা ধোৱা পানীখিনি ৰোগীজনৰ গাত ছটিয়াই দিয়ে আৰু বিশ্বাস কৰা হয় এনেকৈ ছটিয়াই দিয়াৰ ফলত তেওঁলোকে সেই ৰোগৰ পৰা আৰোগ্য লাভ কৰে। আৰু যেতিয়া আইননাম ধৰোৱা হয় তাক আগবাঢ়নি বুলিও কোৱা হয়। সেইদিনা সেই ধোৱা পইচাটো গোঁসাইৰ আগত অৰ্পণ কৰাটো এটা নিয়ম। যেতিয়া আইননাম ধৰোৱা হয় তেতিয়া চোতালৰ আগত এটা খুঁটি পুতি তাত কলৰ দনা দিয়া হয় আৰু তেনেদৰে ভক্তিভাৱেৰে গাঁৱৰ বুঢ়া মেথা সকলোৱে এই আইননাম ধৰায়। আইননামত দেৱীক সন্তুষ্ট কৰাৰ অৰ্থে বিভিন্ন ধৰণৰ গান গোৱা হয় আৰু এই গানবিলাক অসমীয়া লোকগীতৰ এক আপুৰুগীয়া সম্পদ। এই গীতবোৰ মূলতঃ শীতলা দেৱীক সন্তুষ্ট কৰাৰ অৰ্থে গোৱা গীত। এই গীতবোৰৰ মাজেৰে অসমীয়া সহজ সৰল জীৱনৰ সহজ সৰল মনৰ এক সুন্দৰ বহিঃপ্ৰকাশ ঘটে। এনেদৰে নানা নীতি নিয়মৰ মাজেৰে আইননাম ধৰোৱাৰ পিছত সেই সময়ত দেৱীয়ে যাতে কোনো দায় দোষ নধৰে তাৰ কাৰণে আইসকলে গায়, বিদায় দিয়া আই গোপিনীৰ যায় বেলা, ধূপ বন্তি দিছো বঢ়াই মনে ৰংগে ল'বা, বিদায় দিয়া আই গোপিনীৰ যায় বেলা। এনেদৰে নানা নীতি নিয়মেৰে এই আইননাম ধৰোৱা হয়, যি আমাৰ লোক সম্পদৰ এক আপুৰুগীয়া বস্তু। সেয়েহে আমি এই আইননাম মনত ৰখা উচিত। আজিৰ এই চমু প্ৰয়াস ইমানতে সামৰিছোঁ। নমস্কাৰ।